নমস্কাৰ ৰাইজ, আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হৈছেনে মানে মাথাত নিজৰে কিবা এটা চলি থকা ৰেচিপি ট্ৰাই কৰি পাইছেনে বাৰু? ঘৰতে পনীৰ আছিল তো ভাবিলোঁ আজিৰ পনীৰটো অলপ বেলেগকৈ ট্ৰাই এটা মাৰোঁ। দিশা স্পেচিয়েল পনীৰটো বনাবলৈ ফাৰ্ষ্টটো আমাক লাগিব অফক'ৰ্ছ পনীৰ। ধুনীয়াকৈ তাত নিমখ হালধি লাল মিৰ্চ পাউডাৰ সানি কিনে অলপ সময়ৰ কাৰণে ছাইডত ঢাকি কিনে থৈ দিয়ক। আৰু তাৰপিছত দুটা ডাঙৰ ডাঙৰ পিঁয়াজ লৈ এটাটো ৰাফলি কাটিব আৰু এটা গোল গোলকৈ কাটিব। দেন এয়া গ্ৰেভিৰ কাৰণে ৰাফলি কাটি থোৱা পিঁয়াজ, তাৰপিছত ব্লেক কিচমিচ আৰু আদা গোটেইখিনি মিক্সিত মাৰি দিয়ক। আৰু উচকে বাদ কেৰাহীত সৰিয়হৰ তেল অকণমান দি কিনে তাত গ্ৰেভিখিনি দি দিয়ক আৰু ঘৰত যত যি মছলা আছে চব তাত দি দিব। মই অকণমান চাট মছলাও দিছোঁ। আৰু এতিয়া পনীৰখিনি এনেকৈ জালি এটাৰ ওপৰত ভালকৈ অকণমান পুৰি ল'ব, লগত গোল গোলকৈ কাটি থোৱা পিঁয়াজখিনিও পুৰিব দেই। গ্ৰেভিখিনি অকণমান তেল এৰাৰ পিছত তাত দিব চচ আৰু অলপ কস্তুৰী মেথি, দেন ভালকৈ মিক্স কৰি গাখীৰ ঢালি দিব আৰু ভালকৈ হেতাডাল লৰাই থাকিব দেই, নহ'লে কিন্তু গাখীৰখিনি ফাটি যাব। বাছ এতিয়া আমাৰ হিৰইনজনীক ইয়াতে দি কিনে ভালকৈ মিক্স কৰিব আৰু তাতে অকণমান গৰম মছলা আৰু লাষ্টত আৰু অকণমান কস্তুৰী মেথি। আপোনালোকেও ট্ৰাই এটা মাৰিব দেই, বহুত টেষ্টি হৈছিল।